So hey guys, this is Drona and welcome back to my YouTube channel. So guys, আজি আমি এটা বেলেগ ঠাইলৈ গৈ আছো, মানে এটো ফার্স্ট টাইম গৈ আছো। তো পানীমূৰৰ হিপিনে কোকা কয়। আপোনালোকে আগৰ মোৰ মানে পানীমূৰ ব্লগটো দেখিছিলে। তো আমি তালৈ গৈ আছো কোকা। তো কেনেকুৱা হয় নাজানো। সব আমাৰ সুমিতে কৈছে, হঠাৎ প্লেন হৈ গৈছে, মানে ৰাতিপুৱা মই শুই আছিলো, হঠাৎ প্লেন হৈ গৈছে। সুমিতে ফোন কৰিছে, বল বোলে কোকা যাওঁ। তো ভাবিলো কোকা যাওঁ, আৰু নিউ ইয়েৰো আহি আছে। তো আৰু 2-3 দিনৰ পিছত তো নিউ ইয়েৰ আহিয়ে যাব, সেইকাৰণে ভাবিলোঁ আজি ব্লগটো বনাই লওঁ। আজি মোৰ লগত আছে ৰাহুল, সুমিত আৰু তাৰ ভাইটি আছে। আপোনালোকে পানীমূৰ ব্লগটো দেখিছিলেই, চবে আমি সকলোৱে আছিলোঁ। তো আজিও আমি গৈ আছোঁ। তো আপোনালোকে চাই থাকক ব্লগটো কি হয়। তো লেটছ গো। আৰু আমি সকলোৱে মানে হেলমেট পিন্ধি লৈছোঁ, পূৰা ৰুল মেইনটেনেঞ্চ কৰি আহিছোঁ, কাৰণ দুটা হেলমেট আৰু গোটেই মানে ডকুমেণ্ট পূৰা ক্লিয়াৰ কৰি আহিছোঁ। তো আমি এতিয়া যাওঁ। আৰু ইয়াৰ ৰাস্তাৰ মই বেছি নেদেখাওঁ, কাৰণ কি আপোনালোকে সদায় চাই থাকে ছেইম ৰাস্তা। তো বেছি ইয়াত নেদেখাওঁ। আৰু কোকালৈ কেনেকৈ যাব লাগে আপোনালোকক এই ব্লগত এইটোৱে দেখাম। তো আমি গৈ থাকোঁ শ্বৰ্টকাট ৰাস্তাকেইটা। তো লেটছ গো। তো আমি পিন্ধি ল'লোঁ। মোৰ বাইক চলাব সুমিতে, আৰু সুমিতৰ বাইক চলাব ৰাহুল আৰু তাৰ ভাইটি। তো আমি এতিয়া গৈ থাকোঁ, চাই থাকোঁ। আমি এতিয়া খেৰণি পালোঁ, আৰু আপোনালোকে এইটো চিধা ৰাস্তা যোনটো দেখি আছে, আমি যে গৈছিলোঁ উমৰাংচু আৰু পানীমূৰ, সিপিনে যায়, আৰু ইপিনে লংকা হাইৱাৰপুৰ চাইৱাৰপুৰ যোৱা যায়, আৰু আমি যাম সিপিনে কোকা। এইফালেদি আপোনালোকে সুজাই ওলাব পাৰি। তো আমি এতিয়া কোকা যাম ৰাইট চাইডে, আৰু আমি আগত গৈছিলোঁ চিধা। তো বলক। এতিয়া আমি কোকা সোমোৱা ৰাস্তাটো সোমাই গ'লোঁ। তো ইয়াৰ পৰা কোকা কিমান দূৰ চলি? ইয়াৰ পৰা 15 কিলোমিটাৰমান লাগিব কোকালৈ। মই ফাৰ্ষ্ট টাইম গৈ আছোঁ। সুমিতে মানে আহিয়ে থাকে। সুমিতে এইফালে ক'বলৈ গ'লে লোকেল, মানে আজি ইয়াত কালি তাত, মানে সি পূৰা জেগা চিনি পায়। সি ক'লে এতিয়া গৈ আছোঁ সোনকালে। আপোনালোকে চাই আছোঁ মেইন ৰাস্তা বেলেগ। আপোনালোকে এইটো চিধা ৰাস্তাটো দেখিছে, এইফালেদি পানীমূৰ যায়। আমি এতিয়া পানীমূৰ নাযাওঁ, কোকা যাওঁ। আপোনালোকে তাত যাই গৈ আছোঁ, তাত কি হয় কি নহয়, জেগাটো কেনেকুৱা গৈ আছোঁ। আৰু মোৰ লেফ্ট চাইডে চাওক, পূৰা ধান কাটি দিলে সকলোৰে ঘৰত, আৰু সকলো ঘৰত ঘৰ খোৱা এনেকুৱা হৈ আছে। মই চাওঁ যদি বিহুত ঘৰত যাওঁ তেনেহ'লে ভাল হ'ব। এইবাৰ যাব পাৰিমনে নাই নাজানো, যদি যাওঁ তাতো ব্লগ বনামেই। তো এতিয়া মানে পূৰা ধান কটা ছিজন সকলোৱে কাটি দিছে, আৰু এইবোৰ চাওক পূৰা খেৰ, আৰু বিহু আহি আছে। এতিয়া আমি এটা ব্ৰিজ পাইছোঁ। ব্ৰিজটো চাওক, এইটো চাগে কপিলী নদী হ'ব চাগে মোৰ মতে। ৰাহুলত আহি আছে, আৰু মই এতিয়া সুমিতৰ বাইক। তো চাওক আমি এতিয়া আহি পালোঁ ইয়াত। এইফালে চাওক দেখাই আছে ৱে টু কোকা পানীমূৰ, কিন্তু পানীমূৰ এনেই এইফালেদি নাযায়, পানীমূৰ আগৰ ৰাস্তাটোদি যায়। আমি মেইন যাম কোকা। তো গাইছ ইয়াত আমি অলপ নামিলোঁ, ইয়াত মানে অকণমান বস্তু ল'ম, মাংস ল'ব লাগে। মানে আমি এটা কিবা প্লেন কৰিছোঁ, চাওঁ প্লেনটো হ'বনে নাই। আমি ইয়াত অকণমান ৰখিছোঁ, বস্তু ল'ম, তাৰপিছত আকৌ আপোনালোকক দেখাই আছোঁ। ৰ'ব। তো গাইছ আমি এতিয়া গাহৰি লৈ আছোঁ। তো আমাৰ গাহৰি লোৱা হৈ গ'ল। তো আজি গাহৰি পাৰ্টি হ'ব, সৰু সুৰা এনে এটা পিকনিক টাইপ কৰিম। ইয়াৰ পৰা আমি পানী চানী কিবা লৈ ল'ম। মাংসটো লোৱা হৈ গ'ল, তো পানী লওঁ, তাৰপিছত আমি আকৌ আগলৈ যাম। তো ব'লক। আপোনালোকে এইটো ৰাস্তাটো দেখি আছে, মানে বহুত ভাল হৈ গ'ল আগতকৈ। আগৰ বছৰ মানে ৰাষ্ট্ৰীয় যদি কোনোবাই আহিছিলে, তো কোকালৈ মানে বেছি মানুহ নাহে। আমাৰ লামডিঙৰ পৰা বা বেলেগ মানুহ পানীমূৰলৈকে বেছি যায়। আমি সেইকাৰণে কোকা গৈ আছোঁ। তো কোকা মেইন এইটো যোনটো ৰাস্তা দেখি আছে, এই ৰাস্তাটো মানে এবছৰ আগত লাষ্ট ইয়েৰ বহুত বেয়া আছিল, এইবাৰ পৰা ঠিক কৰি দিছে। কিমান দূৰলৈ ভাল এইটো নাজানো, বহুত দেখাই থাকিম কিমান দূৰলৈ ভাল হ'ব চাওঁ। তো যদি তালৈকে ভাল হৈছে ভালেই কথা। এতিয়া গৈ থাকোঁ। তো তেতিয়াৰ পৰা আমি 5 কিলোমিটাৰমান পৰা ভাল ৰাস্তা দি আহি আছিলোঁ। তো এতিয়া অকণমান আকৌ বেয়া ৰাস্তা। ভাবিছিলোঁ ভাল ৰাস্তা পূৰা থাকিব, কিন্তু অকণমান বেয়া আছে চাওক। কিন্তু পানীমূৰত যোনটো ৰাস্তা এইটো ধূলি, যেনেকৈ ইয়াত ইমান ধূলি পোৱা নাই। তো কিমান দূৰলৈ বেয়া ৰাস্তা পাওঁ নাজানো। তো আমি গৈ থাকোঁ, চাওঁ কি হয়।
আমি চাওক যোনটো ৰাস্তা দি গৈ আছোঁ দুয়োফালে জংঘল, ঘৰ একো নাই, পূৰা জংঘলৰ মাজত গৈ আছোঁ। জংঘলৰ মানে মাজেদি পূৰা গৈ আছোঁ চাওক। তো গাইছ ইয়াৰ ভিউটো চাওক এবাৰ। তো গাইছ মই এতিয়া পাই গৈছোঁ আমৰেং। এইটো এটা পিকনিক স্পট হয়। তো ইয়াত অকণমান ৰখিছোঁ, ইয়াৰ পৰা আৰু যাব লাগিব আগলৈ। তো ইয়াত আপোনালোকৰ মোৰ পিছফালে ভিউটো চাওক। গাইছ ইয়াত চাগে কিবা ফাংচন হৈ আছে। টিকেট লৈ আছোঁ, টিকেট লৈ ল'লোঁ। এতিয়া ভিতৰত এণ্ট্ৰি কৰি আছোঁ। আমি তালৈ যাম। তো ইয়াৰ ৰাস্তা আপোনাৰ ধুনীয়া ৰাস্তা। গাইছ আমি মেইন যোনটো এণ্ট্ৰি তাৰ পৰা সোমাই আহিলোঁ। তো এতিয়া আমি ইয়াত গাড়ী পাৰ্ক কৰি দিছোঁ। আৰু ইয়াত চাওক আমাৰ আপোনালোকৰ ওচৰত যাই দেখাম। আৰু ইয়াত সকলো জেগাত মানে পিকনিক খাই আছে। তো আমি এতিয়া এনে এটা সৰু জেগা ল'ম, কাৰণ কি আমি সৰু সুৰা এনে একটা পিকনিক কৰিব আহিছোঁ। তো আমি এতিয়া যাওঁ আৰু জেগা বিচাৰোঁ। তো আপোনালোকৰ ভিউ ভালদৰে অকণমান পিছত দেখাই আছোঁ। তো গাইছ মেইন কথাটো এনেকুৱা হ'ল, ইয়াত আহিলোঁ। তো আমি মাংসটো লৈ আহিছোঁ জানি। তো এইটো ঘূৰি আনিব পাহৰিলোঁ মানে কি, আমি ভাবিছোঁ ইয়াত পাই যাম। তো সুমিত আৰু তাৰ যোনটো ভাইটি, তো সিহঁতে গ'ল মানে জেগা চাবলৈ। তো মই আৰু ৰাহুল এতিয়া আহিছোঁ অকণমান খৰি বিচাৰিবলৈ। চাওঁ ইয়াত খৰি কিবা কিনিও পোৱা যায় নেকি, পালে ইয়াৰ পৰা লৈ ল'ম। আছে নেকি? তো এতিয়া খৰি আমি লৈ লৈছোঁ। খৰি লৈ লৈছোঁ। খৰি ইয়াত মানে 50 ৰুপিজ লৈছে। একো নাই ইয়াত ইহঁতে, কাৰণ কি বহুত কষ্ট কৰি লৈ আহে চাওক। মানে পূৰা ইয়াত জংঘল এলেকা, তো সিহঁতে কষ্ট কৰি আনে। এনে 50 টকা বিচাৰিছিল, দি দিলোঁ। তো এতিয়া আমি যাওঁ ব'লক। তো সিহঁতে আগত জেগা বিচাৰিব গুচি গ'ল। তো আমিতো মাংস পুৰি খাব লাগিব, কাৰণ কি কেৰাহী একো অনা নাই মানে বনোৱা বস্তু। তো মই ইয়াত আংকাল এজনক ক'লোঁ লাখতি দুটা বনাই দিবলৈ ষ্টিক। তো ষ্টিক দুটা বনাই দিলে আংকালজন বহুত ভাল আছিল। তো আমি এতিয়া আগলৈ যাওঁ, জেগা বিচাৰি লৈছোঁ ফাৰ্ষ্টে। তাৰপিছত মাংস চাংস বনাই খাই মেলি আপোনালোকক অকণমান ভিউ দেখাম, অকণমান এনজয় কৰি আপোনালোকক দেখাম। তাৰপিছত আমি গুচি যাম। তো ব'লক। ইয়াত সকলো জেগাত চাওক পিকনিক চলি আছে, সকলো পিকনিক বিজি চাওক। গোটেই জেগা মানে ফুল। আৰু আমি মেইন কথা বহুত লেটকৈ আহিলোঁ। এতিয়া টাইম 2টামান বাজি আছে। তো লেটকৈ আহিছোঁ, জল্দি আহেঁতেন মানে সোনকালে আহেঁতেন আপোনালোকে আৰু দেখিব পালে হয়। এইটো জেগাই চিলেক্ট কৰিছোঁ, ইয়াতে মাংস মানে বনাই খাম। আৰু আপোনালোকক দেখাই আছোঁ চাওক। সেইফালে পানীমূৰ চাওক, মই যোনটো পানীমূৰ ব্লগ দেখিছিল, মই যিমান পাৰোঁ জুম কৰি দিছোঁ। চাওক সেইটো চাওক, যোনটো মেইন চিৰি আছিল চাওক পানীমূৰ ইপিনে। আৰু আমি য'ত আছোঁ এইটো ককা। গাইছ এতিয়া মাংস মানে ষ্টিকত ভৰাব লাগিব। ষ্টিকত ভৰাই লওঁ। তুমি মাংস কিমান আনিছোঁ আমি? 1.5 কিলো। 350 আনিছোঁ। ৰাহুলে অকলেতো চব শেষ কৰি দিব। ৰাহুলৰ আমাৰ ইয়াৰ খকুৱা নম্বৰ 1। আমি এতিয়া ষ্টিকত ভৰাই লওঁ, তাৰপিছত আপোনালোকক আকৌ দেখাই আছোঁ। আৰু সুমিতে জুই লগাই দিলে, জুইটো দেখাই দিয়া। মজা জুই লাগি গ'ল। আমাৰ সুমিত ডাঙৰীয়া উইদাউট কেৰাচিন। এতিয়া আমি এইটো ভৰাইছোঁ, তাৰপিছত এটা ৰেডি হৈ আছে। মানে কি হ'ল, আমি যোনটো 2টা ষ্টিক আনিছিলোঁ সেই 2টা মানে ষ্টিক জুইত জ্বলি যায়। তো সেইকাৰণে ভাবিলোঁ খৰিৰ ওপৰত দি দিছোঁ। ব্যৱস্থা এইটো কৰিছোঁ, চাওক হৈ থাকোঁ এতিয়া। চাওক এইবোৰ যোনটো নাও চলি আছে। মই যেতিয়া পানীমূৰ ব্লগ বনাইছিলোঁ তেতিয়া আপোনালোকে দেখিছিলে নাৱত উঠিছিলোঁ। চাওক নাও পূৰা চলি আছে। ইয়াৰ মানে ভিউটো বহুত মস্ত হয়। আপোনালোকৰ এতিয়া টাইম হৈ আছে 2:33, মানে গধূলি হৈ গৈ আছে। সেইকাৰণে ভিউটো ইমান ভাল অহা নাই, মানে অলপ ৰ'দ থাকিলে মানে ভিউটো বহুত ধুনীয়া আহে। তথাপিও আপোনালোকে ইয়াৰ ভিউটো চাওক। এদিন ইয়াত আহিম, পূৰা ভালকৈ পিকনিক কৰিম, ভালদৰে ব্লগ বনাম। আজি এনেই নৰ্মেল আহিলোঁ সুমিতে ক'লে কাৰণে। তো চাওক
অকণমান ফটো তুলিলোঁ, পিছতকৈ আকৌ ভালকৈ তুলিম, আপোনালোকক অকণমান ভিউ দেখালোঁ। তো সুমিত আৰু ৰাহুল তাত কাম কৰি আছে বেচেৰা। তো এতিয়া তাত যাওঁ, অকণমান মাংস খাওঁ আৰু অকণমান ফটো তুলিম। তো এতিয়া আমি তালৈ যাওঁ। আমাৰ মাংস পূৰা হৈ গ'ল, সুমিতে চব কৰিলে, পুৰিলোঁ হৈ গ'ল। এতিয়া আমি অকণমান এইবোৰ খাওঁ, আপোনালোককো দেখাম। তো অলপ আমি খাই লওঁ। তো গাইজ আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। আপোনালোকক যিমান পাৰোঁ দেখাব চেষ্টা কৰিলোঁ। তো ইয়াত এদিন আহি পিকনিক কৰিম। আজিৰ ভিডিঅ'টো এনেই সৰু সুৰা আছিল, মানে ইয়াত আমি এনেই পিকনিক কৰিলোঁ সৰুকৈ। তো আপোনালোকক ভিউ দেখাব চেষ্টা কৰিলোঁ আৰু কেনেকৈ আহিব লাগে কোকাত এইটো দেখালোঁ। তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। শেষ কৰাৰ আগত আপোনালোকক সকলোকে দেখাই দিছোঁ। ইয়াত সুমিতৰ জোতা ভিজি গৈছে, সেইকাৰণে সুমিতে মানে জুইত পূৰা শুকাই আছে চবৰে জোতা। তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। লগ পাম এটা নতুন ভিডিঅ'ত। টিল দেন টাটা বাই বাই আৰু সকলোকে হেপী নিউ ইয়েৰ। হেপী নিউ ইয়েৰ। তো আৰু যদি ব্লগ বনাব পাৰোঁ আপোনালোকক বনাম হেপী নিউ ইয়েৰ কাৰণে, কিন্তু আজিৰ ব্লগটো ইয়াতে শেষ কৰোঁ। সকলোকে মোৰ ফালৰ পৰা হেপী নিউ ইয়েৰ। তো লগ পাম এটা নতুন ভিডিঅ'ত। তো টিল দেন টাটা বাই বাই, টেক কেয়াৰ।